ছাত্ৰ-ছাত্ৰীসকল আজি মই ক্লাছ 8 পাৰ্ট নং 6 ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা এই পাৰ্টটোৰ 3 নম্বৰ কোশ্চেন এনসাৰ দিম মই আজি এই ভিডিঅ'ত। আগৰ ভিডিঅ'টোত দিছো 1 নম্বৰ আৰু 2 নম্বৰ কোশ্চেন, মানে উত্তৰবিলাক ডাঙৰ হয় কিন্তু মুখস্থ কৰিবলৈ চেষ্টা কৰা তোমালোকে। তো ছাত্ৰ-ছাত্ৰীসকল মই ভিডিঅ'টো আৰম্ভ কৰি আছো। ছাত্ৰ-ছাত্ৰীসকল 3 নম্বৰ কোশ্চেন আছে, প্ৰধান খনিজ বলয়সমূহ কি কি? অসমত কোনোবা খনিজ বলয় অন্তৰ্ভুক্ত হয়নে? তো উত্তৰ লিখিবা। ভাৰতবৰ্ষৰ প্ৰধান খনিজ বলয়সমূহ হৈছে 1 নম্বৰ উত্তৰ পূব উপদ্বীপীয় বলয়, 2 নম্বৰ মধ্য বলয়, 3 নম্বৰ দক্ষিণ পশ্চিম বলয়, 4 নম্বৰ উত্তৰ পশ্চিম বলয়, 5 নম্বৰ দক্ষিণ বলয়, 6 নম্বৰ উত্তৰ পূব তৈল বলয়। তাৰপিছত পেৰাগ্ৰাফ চেঞ্জ কৰি দিবা কাৰণ দুটা কোশ্চেন আছে। অসম ৰাজ্যখন খনিজ বলয়ৰ অন্তৰ্ভুক্ত। অসম উত্তৰ পূব তৈল বলয়ৰ অন্তৰ্ভুক্ত আৰু ই অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত অৱস্থিত। তাৰপিছত আছে 3 নম্বৰৰ খ, ভাৰতৰ 5টা প্ৰধান লৌহ উদ্যোগৰ নাম। উত্তৰ, ভাৰতৰ 5টা লৌহ উদ্যোগ হৈছে জামেদপুৰৰ টাটা লৌহ উদ্যোগ, 2 নম্বৰ বাৰ্ণপুৰৰ লৌহ আৰু তীখা উদ্যোগ, 3 নম্বৰ ভদ্ৰাৱতী বিশ্বছৰাই লৌহ তীখা উদ্যোগ, 4 নম্বৰ ৰুলকিল্লা উদ্যোগ, 5 নম্বৰ বোকাৰো তীখা উদ্যোগ। তাৰপিছত গ নম্বৰ আছে 3 নম্বৰৰ গ, মুম্বাই আহমেদাবাদ অঞ্চলত বয়ন উদ্যোগসমূহ কিয় গঢ়ি উঠিছে? উত্তৰ, মুম্বাই আহমেদাবাদ অঞ্চলত বয়ন উদ্যোগসমূহ গঢ়ি উঠাৰ প্ৰধান কাৰণ হৈছে বয়ন উদ্যোগৰ বাবে প্ৰয়োজনীয় কেঁচামাল কপাহ মহাৰাষ্ট্ৰ আৰু গুজৰাটত প্ৰচুৰ পৰিমাণে উৎপাদিত হয়। তাৰোপৰি বয়ন উদ্যোগত উৎপাদিত আৰু প্ৰয়োজনীয় বয় বস্তু সৰবৰাহ কৰিবলৈ এই অঞ্চলৰ সুপৰিবহন ব্যৱস্থা আছে। বয়ন উদ্যোগৰ বাবে প্ৰয়োজনীয় যন্ত্ৰপাতি, ৰং, ৰাসায়নিক দ্ৰব্য, কপাহ আদি আমদানি কৰিবলৈ আৰু উৎপাদিত সামগ্ৰীসমূহ ৰপ্তানি কৰিবলৈ এই অঞ্চলত বন্দৰৰ ব্যৱস্থা থকা বাবে মুম্বাই আহমেদাবাদ অঞ্চলত বয়ন উদ্যোগসমূহ গঢ়ি উঠিছে। তাৰপিছত 4 নম্বৰ কোশ্চেন আছে, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগে স্থল, জল আৰু বায়ু পৰিবহনৰ ক্ষেত্ৰত কেনেদৰে পৰিৱৰ্তন আনিছে? উত্তৰ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগে স্থল, জল আৰু বায়ু পৰিবহনৰ ক্ষেত্ৰত উন্নত পৰিবহন ব্যৱস্থাৰ সম্ভৱপৰ হৈছে। পূৰ্বতে মানুহ এঠাইৰ পৰা আন ঠাইলৈ খোজকাঢ়ি অথবা জীৱ-জন্তুৰ পিঠিত যেনে হাতী, ঘোঁৰা, গাধ, ম'হ আদিৰ সহায়ত অহা-যোৱা কৰিছিল। আগতো গাড়ী নাছিল, তাৰপাছত মানুহ আগত খোজকাঢ়ি গৈছিল অথবা জন্তুৰ পিঠিত উঠি গৈছিল। পানীত মানুহে নাৱেৰে বস্তু বাহিনী কৰিছিল, পানীত আকৌ নাৱেৰে গৈছিল। তাৰপিছত পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগে ফলত স্থলপথত অত্যাধুনিক সা-সুবিধাযুক্ত গাড়ী মটৰ, ৰেলগাড়ী ব্যৱহাৰ কৰা হৈছে। একেদৰে জলপথেৰে ভিন্ন সুবিধাযুক্ত জাহাজ, যন্ত্ৰচালিত নাও ব্যৱহৃত হৈছে আৰু আকাশী পথেৰে বিভিন্ন সৰু ডাঙৰ আকাশী যান ব্যৱহাৰ কৰা হৈছে। তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো মই ইয়াতো সমাপ্ত কৰিম। তোমালোকৰ অসুবিধা হৈছে নেকি? মই হাতেৰে লিখি দি আছোঁ কাৰণ মোৰ মোবাইলত কিবা অসুবিধা আছে, তাৰ কাৰণে মই মোবাইলত টাইপ কৰিব পৰা নাই। ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো মই ইয়াতেই সমাপ্ত কৰিলোঁ।